নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাই সমষ্টিবাসীৰ লগত উপভোগ কৰিলে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে। আগৰ কেতিয়াও এনেধৰণে এটা দৰ্শনী বুক কৰাৰ অভিজ্ঞতাও নাই বা তেনেকুৱা চিন্তাও কেতিয়াও সোমোৱা নাছিলে বা এনেকৈ আজি যে আহিম এনেধৰণৰ চিন্তা কেতিয়াও নাছিলে। যে বৰ্তমান আমাৰ আচলতে জনতাৰ শিল্পী, অসমৰ সম্পদ, আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ সকালতে বিদায় ল'লে। আৰু জুবিন গাৰ্গ তেওঁৰ সৃষ্টিৰ শেষখন ছবি, এই শেষৰখন ছবি চাবৰ কাৰণে গোটেই অসমতে যি এক আলোড়নৰ সৃষ্টি হৈছে, অসমৰ বাহিৰতো আচলতে সকলো মানুহে চাবলৈ বিচাৰে জুবিন গাৰ্গৰ এই শেষৰ চিনেমাখন। আৰু এই চিনেমাখন চাই হলৰ পৰা ওলাই মানুহৰ যি আৱেগিক হৈ পৰিছে, যে এই চিনেমাখন চোৱাৰ প্ৰতি জুবিন গাৰ্গৰ প্ৰতিটো আন্তৰিকতা বা শ্ৰদ্ধাঞ্জলি জনোৱা বা এই কথাবিলাক আছেই। তাৰপৰা ওলাই আহোঁতে মানুহৰ সেই আৱেগিক পৰিৱেশ দেখি আৰু এক মানুহ এই চিনেমাখনৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে। এতিয়া মোৰ সমষ্টিটো তেনেকুৱা এটা পৰিৱেশ আছে, গতিকে মই চাইছিলোঁ যে মই অলপ ভিৰ কমক, মোৰ ল'ৰা ছোৱালী শ্ৰীমতী মাক লৈ চাম বুলি। কিন্তু আজি সমষ্টিত আমাৰ এওঁলোক সকলো লগ হৈ এটা প্ৰদৰ্শনী এনেকৈ ঠিক কৰি পেলাই চোৱাৰ যিটো ব্যৱস্থা কৰিছে, গতিকে মোৰ সমষ্টিৰ মানুহখিনিও এটা পৰিয়াল। ইপিনে মোৰতো তেজমঙহৰ পৰিয়াল আছে। আজি তেজমঙহৰ পৰিয়ালৰ এৰি পেলাই এই যে সমষ্টিৰ যিখিনি মানুহৰ লগত মই আচলতে ইমান দিন 5 বাৰকৈ বিধায়ক কৰিছে, যে তেওঁলোকৰ লগত একেলগে আজি আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ শেষখন চিনেমা, তেওঁ আৰু হয়তো চিনেমা সৃষ্টি কৰাৰ আমাৰ পৰা যিহেতু বিদায় লৈ গ'ল, আমাক সকলোকে এৰি থৈ গ'লগৈ, গতিকে তেওঁ শেষৰখন সৃষ্টিৰ চিনেমা আজি আমাৰ এই দলৰ বা মোৰ এই পৰিয়ালটোক লৈ পেলাই একেলগে আজি চাবৰ কাৰণে আহিছোঁ। তেজপুৰৰ IMP চিনেমা হলৰ বৃহস্পতিবাৰে সন্ধিয়া 7:40 এটা দৰ্শনী সম্পূৰ্ণ বুকিং কৰি সমষ্টিবাসীৰ লগত উপভোগ কৰিলে পদ্ম হাজৰিকাই। জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে কাৰ অৱহেলাৰ বাবে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছিল, আমি মনে প্ৰাণে শাস্তি পোৱাটো বিচাৰিছোঁ, সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে যে চাৰ্জশ্বিট দিয়াৰ ব্যৱস্থা কৰিব, ইতিমধ্যে তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰতো তেনেধৰণে তদন্তৰ বা কৰিবলৈ গৈছে বা তাৰো পুলিচৰ লগত যিখিনি আলোচনা হৈছে বা ইয়াতো বিভিন্নজন ব্যক্তিক যাৰ ওপৰত মানুহৰ বা এই জুবিন গাৰ্গৰ মৃত্যুৰ লগত অলপ কথা বতৰা জানে বা জড়িত বুলি ভাবিছে, প্ৰায় সকলোকেই ইতিমধ্যে ইনভেষ্টিগেশ্যন কৰিছে আৰু ৰিপৰ্ট প্ৰায় সাজু হৈছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যটো ফাদিল হোৱাটো সকলোৱে বিচাৰিছে, আমিও বিচাৰিছোঁ। আৰু কাৰ অৱহেলাৰ কাৰণে এই মৃত্যু হৈছে বা কাৰণ কোনোবা যদি দোষী বা এই কথাখিনি তদন্তত গোটেই কথাখিনি আহিছে নিশ্চয়, আৰু ন্যায়ালয়ে এইটো বিচাৰ কৰি পেলাই দোষীক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব। গতিকে সেইটো অসমৰ জনতাই বিচাৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাখিনি কৈছে। আৰু ময়ো এগৰাকী জুবিনৰ প্ৰতি আন্তৰিকতা থকা, কাৰণ জুবিন গাৰ্গ আমাৰ ভৰলীপৰীয়া কন্যাকা বহুমুখী পামত প্ৰিয়াৰ প্ৰিয় চিনেমাখন তেওঁ তাতে শ্বুটিং কৰিছিল আছিলে বা জুবিন গাৰ্গক মই ঘনিষ্ঠভাৱে পাইছিলোঁ। গতিকে তেওঁৰ প্ৰতি আন্তৰিকতা থকা এগৰাকী ব্যক্তি হিচাপে মই বিচাৰোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য সকলোৱে অসমৰ জনতাই যিহেতু এই ক্ষেত্ৰত খুবেই আশা কৰি আছে, গতিকে সকলোৱে জানক আৰু কাৰ অৱহেলাৰ কাৰণে হৈছে শাস্তি পোৱাটো উচিত, আৰু সেইটো মনে প্ৰাণে আমি কামনা কৰিছোঁ।